Congratulations. Thank you. নমস্কাৰ সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হয় কাৰণ আজি হৈছে মোৰ মানুহজনৰ বাৰ্থডে আৰু বিয়াৰ পাছত তেওঁৰ প্ৰথম বাৰ্থডে মোৰ লগত সো সেইকাৰণে আজি অকণ কিবা এটা স্পেচিয়েল কৰিব লাগিব নহয় জানো আৰু এটা ৰিজন আছে স্পেচিয়েল কিয় মানে সেইটো লাহে লাহে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আজি দিনটো অকণমান কিবা কিবি ভাবি থৈছোঁ কিবা কিবি প্ৰিপেৰেশ্যন কৰিম বুলি তো তেওঁৰ বৰ্তমানটো ঘৰত নাই অফিচ গ'ল আৰু মোৰ হাতত দিনটো সময় আছে কিবাকিবি বনাম আৰু অলৰেডি কেক এটা বেক কৰি থৈছোঁ সেইটো আইচিং কৰিব বাকী আছে প্ৰথমতে কেকটো আইচিং কৰি লওঁ আৰু আইচিং একদম আজি চিম্পলকৈ বনাইছোঁ মই কেকটো চিম্পল ভেনিলা কেক আৰু মাজত ভাবিছোঁ অলপ চকলেট মেল্টেড চকলেট দিম আৰু আচলতে কেক বনোৱাৰ সঁজুলিবিলাক বৰ্তমান মোৰ লগত নাই পাইপিং বেগ আৰু এইবিলাক নজলবিলাক একোৱে নাই তো একদম চিম্পলকৈ বনাইছোঁ কেকটো ৰেডি হৈ গ'ল এইটো ফ্ৰিজত ৰাখি এতিয়া নেক্সট চিকেনখিনি মেৰিনেট কৰি লওঁ আজি কোৰিয়াণ্ডাৰ চিকেন বনাম ধনিয়াৰ সৈতে মুৰ্গীৰ মাংসখিনি প্ৰথমে দৈ নিমখ হালধি জিৰা গুড়ি জালুকৰ গুড়ি আৰু অলপ গৰম মছলা দি ভালদৰে সানি লৈ এঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিম মেৰিনেট কৰি এটা পেষ্ট বনাই ল'ম ধনিয়া পাত তাৰপিছত ধনিয়াৰ ঠাৰিবিলাকো দি দিছোঁ আৰু লগতে নহৰু জলকীয়া আদা পানী অকণমান দি পিচি ল'লোঁ তেলত প্ৰথমে পিঁয়াজ ভাজি ল'লোঁ তেজপাতো দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিছোঁ মেৰিনেট কৰি থোৱা চিকেনখিনি দি প্ৰথমে ভাজি ল'ম প্ৰথম 5 মিনিটমান হাই ফ্লেমতে ভাজিব তাৰপিছতে লাহে লাহে গেছটো কমাই দিব মাংসখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছত ধনিয়াৰ পেষ্টটো এড কৰিব অলপ সময় ভাজি ল'লোঁ তেল ওলোৱালৈকে আৰু তাৰপিছতে পানী দি ঢাকন লগাই সিজিবলৈ দিলোঁ এয়া কোৰিয়াণ্ডাৰ চিকেন ৰেডি হৈ গ'ল তাৰপিছতে এইখিনি boneless চিকেন সৰু সৰু পিচ কৰি কাটি ৰাখিছোঁ এইখিনি চিম্পলকৈ কেপচিকাম পিঁয়াজ দি ষ্টাৰ ফ্ৰাই কৰিম এইফালে চিকেন লেগ দুটা থৈ দিছোঁ এইকেইটা গ্ৰিল কৰিম চয়া চচ চিলি চচ গাৰ্লিক পাউডাৰ গোটেইবোৰ মিক্স কৰি সানি ল'লোঁ এতিয়া পায়সখিনি বনাই লওঁ পায়সখিনি সদায় যেনেদৰে বনাওঁ মানে গাখীৰখিনি উতলাই চাউলখিনি পিছত দিয়া হয় আজি প্ৰথমে চাউলখিনি ভাজি ল'ম ঘিউত তাৰপিছত গাখীৰখিনি দিম মোৰ খানাৰ প্ৰিপেৰেশ্যন চব আধাতে ষ্টপ কৰিবলগীয়া হ'ল কাৰণ তেওঁ ফোন কৰি মাতি পঠাইছে আৰু কৈছিলোঁ নহয় আজিৰ দিনটো আৰু এটা কাৰণে স্পেচিয়েল বুলি তো সেই স্পেচিয়েল কামটোতেই যাওঁ তো আপোনালোকে চাই থাকিলে অলপ পাছতে গম পাব একদম পটাপট ৰেডি হৈ এয়া ওলাই আহিলোঁ যিহেতু সময় লাগিব আৰু গুৱাহাটীৰ ট্ৰেফিক জামটো কথাটো জানেই সকলোৱে হেপী বাৰ্থডে Thank you for video. Thank you. কিহৰ কাৰণে জিঅ' কাৰণে মেল আহিছোঁ এয়া ভিডিঅ'টো দেখি সকলোৱে গম পাইছে ইতিমধ্যে যে আজি আমাৰ ঘৰলৈ আহিব আমাৰ একদম নিউৱেষ্ট মেম্বাৰ আমাৰ আজি আমি এখন গাড়ী লৈছোঁ আৰু মানে মানুহজনে লৈছে আজিৰ দিনত একচুৱেলি লোৱাৰ প্লেনটো নাছিল কিন্তু বহুত ধুনীয়াকৈ মিলি গ'ল বাৰ্থডেও হ'ল তাৰপাছত এয়া গাড়ীও লোৱা হ'ল
মাৰিম ৰ'বা মাও বহিছ অঁ মাও বহিছ এইখন সেইখন খুলি দিয়া ইয়াতে থৈ দিওঁ নেকি থৈ দিয়া এতিয়া ক'ৰবাত চাইডত খুচি থৈ দিয়া মাকো বহিছাব দিয়া বহিছা পিছফালে Happy birthday to you. Happy birthday to you. এনেকৈ কাটে নেকি এয়া মানুহজনৰ মিনি বাৰ্থডে চেলিব্ৰেশ্যন চাহৰ লগত এয়া কেক পায়স মিঠাই খাই ল'লোঁ প্ৰথমে তাৰপাছত এয়া গোটেই যি প্ৰিপেৰেশ্যন কৰি থৈ গৈছিলোঁ গ্ৰিল চিকেন ষ্টাৰ ফ্ৰাই তাৰপাছতে পোলাও বনালোঁ আৰু দাইলো বনাইছিলোঁ বুটৰ দাইল কিন্তু সেয়া ভিডিঅ' কৰা নহ'ল আৰু লৰালৰিকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ এনেই ক্লিপ এটা মই দিবলৈ ৰেচিপি ষ্টেপছবোৰতো ভালদৰে দেখুওৱা নহ'ল পিছত মই এটা এটাকৈ ভিডিঅ' কৰি দেখুৱাম নিশ্চয় আপোনালোকক থেংক ইউ ৰাতি আমি অকণমান ওলাই আহিলোঁ লং ড্ৰাইভত নতুন গাড়ীত ফুৰিবলৈ